আমি সেৱা কৰাটো বাটত নাথাকি বাৰু হতে কৃষ্ণ পাবাগো হতে কৃষ্ণ পাবাগো হতে কৃষ্ণ পাবাগো অলপ এই ভলিউম লগাব লাগিব আহিল স্থানে হব সকলোৱে বিয়াৰ চিঠি পায় আৰু ৰজাবিলাকে নিজৰ নিজৰ ভাগে আহি এই বিধৱ লগত সকলোৱে উপস্থিত আৰু যোন যেনেকে বহিব লাগে যোন ৰজাক যেনেকে আসন বন দিব লাগে তেনেকে বিধৱ ৰজাই বোলে সকলো ৰজাবিলাককে আদৰি আনি বহুৱাই ৰভা খুব ধুনীয়া এই বুলি কৈছে মহাভাৰত তেৰা কথা অমিত মই দেখা কয় শুনে পুণ্যবান সপোন সমাজিকেও নেদেখাব আৰু হয় লুকাব তেওঁ আহিছো এটা আশা লৈ গতিকে আমাৰ হয় আপুনি এটা কাম কৰি দিব সেই কামটো আপুনি নকৰোঁ নথওঁ বুলি কেতিয়াও নকওঁ বুলি আমাৰ দৃঢ় বিশ্বাস এনেকৈ বুলি সেই দেৱতা কেইজন মানে নলগ কৈছে গৈ থাক এতিয়া কি কাম কৰিবলৈ গীতাঞ্জলি কৰিবলৈ নিবদয় নানা আমাৰ সৈতে কিবা প্ৰয়োজনা এই তেতিয়া পৃথিৱীৰ ৰজা নহ'লে হাতযোৰ কৰি পেলাই দেৱতাবিলাকক কৈছে যে মই প্ৰণাম কৰিছোঁ আপোনালোকক মই কি সহায় কৰিম আৰু কি উপকাৰ কৰিম এই কথাটো আপোনালোকে নিৰ্ভৰে একো চিন্তা নকৰাকৈ মোক কওক মই যদি কৰিব পৰা কাম হয় মই নিশ্চয় কৰিম এনেকৈ বুলি পেলাই সি বোলে এই দেৱতাবিলাকক ক'লে তেতিয়া স্বৰ্গৰ ৰজা ইন্দ্ৰই বোলে নিজৰ এই ৰজাৰ কীৰ্তি লৈ বোলে নল ৰজাৰ আগত দৰ্শন দিছে দেখা দিছে যে মই স্বৰ্গৰ ৰজা অমৰাৱতী স্বৰ্গৰ ৰজা ইন্দ্ৰ আৰু এইজন বৰুণ এইজন মানে অগ্নি আৰু এইজন মানে কি বুলি কৈছে এইজন যম এই চাৰিজন যমে নাই অহা ন জলেৰ Glory,